হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া আজিৰ মোৰ ভিডিঅ'টো মই ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। মানে এতিয়া মই আছোঁ এইখিনি ঠাইতকৈ ওপৰতলা। এইটো হৈছে ষ্টেট হাইৱেটো। এইটো এইফালৰ পৰা দুধনৈ আৰু এইফালে গ'লে আপুনি মৰনৈ গোৱালপাৰা পাব পাৰে। আৰু ইয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এতিয়া গৈ আছোঁ, মই আৰু মিষ্টাৰ আছে সেইফালে। আমি এতিয়া গৈ আছোঁ দুধনৈলৈকে, মানে কিবা এটা বস্তু চাবৰ কাৰণে গৈ আছোঁ। গতিকে আহক মোৰ লগতে, মই কি চাওঁ চাবৰ কাৰণে, মানে কিবা এটা কিনিবলৈকে গৈ আছোঁ। তেতিয়াহ'লে আহক মোৰ লগতে ভিডিঅ'টো কণ্টিনিউ ৰাখোঁ, আৰু লগতে মইনো কি কিনিবলৈ গৈ আছোঁ আপোনালোককে দেখুৱাই আছোঁ। আৰু এতিয়া আমি দুধনৈ আহি পালোঁ আৰু দোকানৰ ভিতৰলৈকে সোমাইছোঁ। আনফালে মিষ্টাৰে মালিকৰ লগত কথা পাতি আছে। আপোনালোকে থাম্বনেইল চাইটো গমেই পাইছে, মই এখন স্কুটি কিনিবলৈ আহিছোঁ। সেইকাৰণে ভাইটিহঁতেও আহিছে মোৰ লগতে। তাৰমানে আমি অলপ চাই ল'ম আৰু ইয়াতে দুধনৈত প্ৰথমতে চাম, আৰু ইয়াতে নাপালে বেলেগ ঠাইলৈকে যাম বুলি ভাবিছোঁ। এতিয়া কৰিব লাগিল চহী, যিহেতু মই প্ৰাইভেট ফাইনেন্স কৰিম, সেইকাৰণে প্ৰথমতে চহীকেইটা মাৰি লওঁ। ৰ'ব, কিমানকেইটা চহী মই অৱশ্যে নগণিলোঁ, কিমানকেইটা বহুত চহী মাৰিব লাগে ইয়াতে তেওঁলোকৰ এগ্ৰিমেণ্টটোত। আৰু এইখন দুধনৈৰ ডামৰা ৰোডৰ হয়, ফাইনেন্স হয়, প্ৰাইভেট ফাইনেন্স হয়। আপোনালোকে কোনোবাই যদি কৰে ইয়ালৈকে আহিব পাৰে। ষ্টেট বেংকৰ ওচৰতে আমি গৈ আছোঁ কৃষ্ণালৈকে। গাড়ীখন একচুৱেলি আমি দুধনৈত ল'ম বুলি ভাবিছিলোঁ, কিন্তু দুধনৈত লোৱা নহ'ল। ইয়াতে গাড়ী মানে শ্ব'ৰুম এটাই, আৰু গাড়ী বহুত কম আছে, 3-4খনমান আছে। সেইকাৰণে এতিয়া আমি গৈ আছোঁ কৃষ্ণালৈকে। এতিয়া আহি পালোঁ কৃষ্ণাই, আৰু মোৰ পিছফালে আপোনালোকে দেখা পাইছে চাগে শ্ব'ৰুমটো। এতিয়া ইয়াৰ ভিতৰলৈকে সোমাই যাওঁ আৰু দেখুৱাম ঠিকে আছে। আহক। শ্ব'ৰুমৰ ভিতৰত, আৰু মোৰ পিছফালে ইমানবিলাক গাড়ী আছে চাওক। এতিয়া বাইক, স্কুটি বহুত আছে, কিন্তু মই যিখন ল'ব বিচাৰি আছিলোঁ সেইখনৰহে কালাৰ মাত্ৰ দুটা আছে। দেখুৱাই আছোঁ ৰ'ব। এটা হৈছে এইটো কালাৰ, আৰু এটা হৈছে এইটো ব্লু কালাৰ। এতিয়া ব্লু কালাৰটো সিমান মোৰ ভাল লগা নাই, বাকী বেলেগ কালাৰটো নাই, এই দুটাই আছে। আৰু বাকী হণ্ডাৰ এইটো মানে DX-টো ল'ম বুলি ভাবিছোঁতো, সেইকাৰণে এই দুখনে আছে, আৰু বাকী এনে এইবিলাক আছে। আহক এতিয়া DIO DX গাড়ীখনৰ ডিটেইলছ চাই লওঁ, আৰু আপোনালোকেও চাওক কেনেকুৱা লাগিলে গাড়ীখন। ফাইনেলি আমাৰ গাড়ী লোৱা হৈ গ'ল। এতিয়া মিষ্টাৰে শ্ব'ৰুমৰ পৰা গাড়ীখন উলিয়াই আছে, আৰু এতিয়া আমি ঘৰলৈকে গৈ থাকোঁ।